Welcome to Double Stock Akame Information with Medical Technology course admission fees online payment কেনেকৈ কৰিব লাগে সম্পূৰ্ণ প্ৰসেস এটো ভিডিওত জনা হ'ব সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব এতিয়া আপোনালোকে গুগলত সাৰ্চ কৰিব SSUHS সাৰ্চ কৰাৰ পিছত আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনালোকে চাব পাৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনালোকে চাব পাৰিছে SSUHS ফিজ কালেক্ট ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনালোকে চাব পাৰিছে অলপ সময় ওয়েট কৰিব ইয়াতে আপোনালোকে চাব পাৰিছে এটা লিংক দিয়া আছে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব এই লিংকটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকে এটো স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে লেফট সাইডে আপোনালোকে চাব পাৰিছে ইয়াতে টিক কৰি দিব ইয়াতে টিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে প্ৰসিড ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকৰ যেটো ষ্টেটটো দিব কৈছে ইয়াতে আসাম হ'ব ইয়াতে ষ্টেটটো সিলেক্ট কৰিব দিব দিছে ইয়াতে ষ্টেটটো আসাম হ'ব সো আসাম দি দিছো ইয়াৰ পিছত আপোনালোকৰ টাইপ অফ কৰ্পোৰেট আপোনালোকৰ এডুকেশনাল ইনষ্টিটিউশন ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে গোত ক্লিক কৰি দিব গোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনালোকে চাব পাৰিছে এডুকেশনাল ইনষ্টিটিউশন নাম আপোনালোকৰ ইয়াতে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্স এটো আপোনালোকে সাৰ্চ কৰি দিব এটো আপোনালোকৰ ইউনিভাৰ্চিটি হয় ইয়াতে সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে চাব পাৰিছে সিলেক্ট পেমেন্ট ক্যাটাগৰি আপোনালোকে কি দিব কোনটো কোৰ্সৰ কাৰণে দিব ইয়াতে আপোনালোকে চাব পাৰিছে এডমিশন ফিজ ফৰ BSc মেডিকেল টেকনলজি কোৰ্সেস ওপৰটো আপোনালোকে দি দিব ইয়াতে ক্লিক কৰি দিব আৰু ইয়াতে আপোনালোকে চাব পাৰিছে এডমিশন ফিজ মাষ্টাৰ ইন ফিজিওথেৰাপি এটো দি কৰিব পাৰিব সৈতে আমি BSc মেডিকেল টেকনলজি কোৰ্সৰ কাৰণে ইয়াতে ক্লিক কৰিছে ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে অন্য এটা পেজ খোল খাইছে ইয়াতে চাব পাৰিছে ইয়াতে লিখা আছে এডমিশন ফিজ ফৰ BSc মেডিকেল টেকনলজি কোৰ্সেস ইয়াৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিছে স্টুডেন্ট নেম লিখিব লাগিব ইয়াতে ফাদাৰ নাম লিখিব লাগিব ইয়াতে ডেট অফ বাৰ্থ দি দিব লাগিব আপোনালোকৰ ইয়াৰ পিছত আমি স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাব পাৰিছে আপোনালোকৰ ইয়াতে মোবাইল নাম্বাৰটো দি দিব ইয়াতে মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকৰ ইমেইল আইডিটো দি দিব ইমেইল আইডি দিয়াৰ পিছত নেম অফ দা কলেজ আপোনালোকৰ কলেজৰ নাম লিখিব কৈছে আপোনালোকৰ যেটো কলেজত সিট এলট হৈছে হেতু কলেজৰ নাম দি দিব ইয়াৰ পিছত আপোনালোকৰ কোৰ্স সিলেক্ট কৰিব লাগিব ইয়াতে কি কোৰ্স হয় আপোনালোকৰ ইয়াতে আপোনালোকে চাব পাৰিছে কাৰ্ডিয়াক কেয়াৰ ইয়াতে আপোনালোকে চাব পাৰিছে ডায়ালাইসিস ট্ৰামা এণ্ড ইমাৰ্জেন্সি OT এনেস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ মেডিকেল ল্যাবৰেটৰী ব্লাড বেংকিং ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াৰ পিছত গোটেই কিটা আছে ইয়াতে ICU ৰেডিওগ্ৰাফি এণ্ড ইমেজিং ইয়াতে আপোনালোকে চাব পাৰিছে ফিজিওথেৰাপি এইবিলাক গোটেই কিটা কোৰ্স আছে সো আপোনালোকে যেটো আপোনালোকৰ সিট এলট হৈছে হেতু আপোনালোকে দিব সো মই ফিজিওথেৰাপিৰ কাৰণে কৰি আছো ইয়াতে আপোনালোকে চাব পাইছে মই এনে দেখুৱাৰ কাৰণে কৰি আছো আপোনালোকৰ ইয়াতে 15000 এটা আপোনালোকৰ অনলাইন পেমেন্ট কৰিব লাগিব ইয়াতে আপোনালোকে চাব পাৰিছে স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে নেম দিব কৈছে ইয়াতে আপোনালোকে চাব পাৰিছে এটো আপোনালোকৰ ৰিসিপ্ট হ'ব এটো আপোনালোকে ইয়াতে নামটো দি দিব ইয়াতে ডেট অফ বাৰ্থটো দি দিব ইয়াৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে দি দিব মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনালোকৰ ইমেইল আইডিটো দি দিব ইমেইল আইডি দিয়াৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিছে এটা ক্যাপচা দি আছে ক্যাপচা কোডটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব সো মই এতিয়া ক্যাপচাটো ফিল আপ কৰি আছো ক্যাপচা ফিল আপ কৰাৰ পিছত আপোনালোকে ইয়াতে সাবমিটত ক্লিক কৰি দিব সো মই ক্যাপচাখিনি ফিল আপ কৰি আছো ক্যাপচাখিনি ফিল আপ কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিছে 8P6MW ক্যাপচা ফিল আপ কৰাৰ পিছত
আমি ইয়াতে সাবমিটত ক্লিক কৰি দিম সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব অলপ সময় ৱেট কৰিব ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকৰ সকলো ডিটেইলছ খিনি আহি যাব ইয়াতে চাব পাৰিছে ইয়াতে মই ইনফৰমেশন খিনি হাইড কৰি দিছো ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনালোকে কনফাৰ্মত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনালোকে চাব পাৰিছে আপোনালোকৰ ফিজটো কেনেকৈ দিব আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়া ইটোৰ পৰা আপোনালোকে দিব পাৰিব আদাৰ বেংক ইন্টাৰনেট বেংকিং ইটোৰ পৰা আপোনালোকে দিব পাৰিব रुपे कार्डर पर আপোনালোকে দিব পাৰে ডেবিট কাৰ্ড ইয়াৰ পিছত আপোনালোকৰ ক্ৰেডিট কাৰ্ডৰ পৰা দিব পাৰিব অনলাইন পেমেন্টটো প্ৰিপেড কাৰ্ডৰ পৰা আপোনালোকে দিব পাৰিব ফৰেন কাৰ্ডটো আপোনালোকৰ ইয়াতে একচেপ্ট নকৰে তেওঁলোকে কৈছে ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে ইউপিআই দি আপোনালোকে কৰিব পাৰিব ইয়াতে আপোনালোকে চাব পাৰিছে ইউপিআই দি ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে এনইএফটি আৰটিজিএছ যোগেদি আপোনালোকে অনলাইন পেমেন্ট কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে এসবিআই ব্ৰাঞ্চৰ যোগেদি আপোনালোকে অনলাইন পেমেন্টটো কৰিব পাৰিব সো মই এতিয়া দেখাই দিম रुपे कार्डৰ পৰা কেনেকৈ অনলাইন পেমেন্ট কৰিব লাগে সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব এতিয়া মই रुपे कार्डত এটা ক্লিক কৰি দিছো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনালোকে চাব পাৰিছে অলপ সময় ৱেট কৰিব ইয়াতে আপোনালোকে চাব পাৰিছে লোডিং হৈ আছে পেজটো ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে আপোনালোকৰ তাত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকৰ কাৰ্ড নাম্বাৰটো দি দিব লাগিব ইয়াৰ পিছত কাৰ্ডৰ যেটো এক্সপায়াৰি ডেট হেতু দিব লাগিব ইয়াতে কাৰ্ড হোল্ডাৰ নাম দিব লাগিব ইয়াতে সিভিভি দিব লাগিব ইয়াতে আপোনালোকৰ ক্যাপচাটো ফিল আপ কৰি ইয়াতে আপোনালোকে চাব পাৰিছে পে কৰি দিব লাগিব পে কৰি দিয়াৰ পিছত আপোনালোকৰ তাত ওকে লিখা আহিব তাৰ পিছত আপোনালোকৰ ৰিসিপ্টটো ডাউনলোড হৈ যাব আপোনালোকে ৰিসিপ্টটো ডাউনলোড কৰি লব ৰিসিপ্টটো ডাউনলোড কৰি আপোনালোকৰ 6 আৰু 7 তাৰিখে বাঙাগড়ত থকা যেটো মেইন অফিস আছে নাৰাকাছৰ হিলটপ তাতে আপোনালোকে লৈ যাব লৈ যোৱাৰ পিছত তাতে আপোনালোকৰ ডকুমেন্ট কেটা ভেৰিফাই কৰিব সো পেমেন্ট কৰি কেনেকৈ কৰিব লাগে আপোনালোকে চালে সো আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ দিস ওয়াচিং দিস ভিডিও